আমি ভাবি আছিলো বছৰ কাৰণে আমি অৰিজিনেল কাহৰ কাহি কিন্তু আজিহে গম পালো সি আমাক থাৰ্মকল প্লেট বুলিহে ভাবে দিনা মানে ভাল কিবা এটা বনাও চিলি চিকেন বনাই দিওঁ চাইনিজ নালাগে গাঁৱলীয়া কিবা বনা চিলি চিকেন গাঁৱলীয়াই হয় চিলি চিকেন চাইনাৰ গাঁৱৰ হ'ব দে শাক চাক দি বনাই দিম প্ৰথম কথা আমি 3 মাহৰ বাবে প্ৰণৱ ছাৰৰ কাৰণে ক্লাছৰুম এটা বিচাৰিব লাগে তাতকেও ডাঙৰ কথা 3 মাহৰ পিছত তই সেইডালক হৰুৱাবি কেনেকে ইজিলি হৰুৱাই দিম দে পিছলি নপৰিলে তাক আৰামত ধুই দিলো হয় চিপছৰ পেকেটটো কোনে পেলাই থৈছিল তোক মই বাৰে বাৰে কৈ নাথাকো য'তে ত'তে যাব নেপেলাবি বুলি কৈছিলোৱে মই খা এতিয়া গালি চৰি এই জন ষ্টিকলেণ্ডে যেতিয়া এলেক্স পেৰেৰাৰ পৰা নকআউট হৈ হাৰিছিল পিছলৈ গৈ সি তাৰ পৰাইতো শিকিছেগে কি বকি আছ কোন এইকেইটা এই নেভাৰ মাইণ্ড মেইন কথাটো এইটো হ'ল যে তোক আগতে কোনে হৰাইছিল চাৰ্লিয়ে মই কৈ আছো তই গৈ সেই তাৰ পৰাই শিক এই ফালতু কি ফালতু সি লক চক চক টক চব জানেতো আইডিয়াটো বেয়া নহয় সি গুৱাহাটীত আছে জানো আৰে আছেতো কেইদিনমান আগতে ই ৰাম ধুলাই খাইছে তাৰ পৰা আৰু আপুনি খোৱা নাই নেকি অলপ আৰে ই য়েলো বেল্ট পোৱাৰ জোচত পিটিবলৈ বাকৰা বিচাৰি ফুৰি আছিল না বাকৰা বিচাৰি আছিল ইমান বেখুৰা মানুহ মাৰ খাব লাগে হে নহয় 110%। আবে এটোটো ওই চাৰ্লিনা দেখোন তাকো ফুল ফিটিং আজি মোৰ পৰা খাব ফিটিং বনজো ইমান বছৰ মূৰত ভাল কথা চিনি পালি কিন্তু আমি বন্ধু আছিলো নে শত্ৰু মানে ডেঞ্জাৰ এনিমি নহয় আমি বহুত ভাল বন্ধু তেনেহলে তোমাক ক'ব পাৰো আজি মোৰ এনিভাৰ্সাৰী হয় নেকি কংগ্ৰেচুলেশ্যন ব্ৰেকআপ এনিভাৰ্সাৰী দেন কেনচেলেশ্যনছ ব্ৰেকআপ কাৰ লগত সুবি লগত নেকি ইয়েছ এক্সেলেন্টেশনছ কোন আছে তাই কোন বম্বে আজিকালি ডাইৰেক্ট ফাইট আছে নহয় নতুন বয়ফ্ৰেণ্ডৰ লগত নতুন বয়ফ্ৰেণ্ড পালেই অলৰেডি আজিকালি ছোৱালী মানে No, don't say anything bad about her. ভুলটো মোৰহে আছিল আৰু এতিয়া এই পাপৰ ফল মোৰ পৰা খাবি ফল নহয় ফল এতিয়াও ভেকচন হয় বে Similarly, ফুল নহয় ফুল মানে ফ্লাৱাৰ ফুল মানে ব্লাডি ফুল আৰু বেছি শিকাব নালাগে ফালি দিম ফালি নহয় ফালি মাষ্টাৰ চালা বন্ধুৰা ৰেকৰ্ড কৰ তুমি অলৰেডি মোক শাস্তি দিলে তাই তোৰ ৰিলেশ্যনশ্বিপ ব্ৰেকআপ কৰিলে এতিয়া মই তোৰ হাতী ব্ৰেকআপ কৰিম Yellow bell. তাকে রেকর্ডিং করছে ডিলিট কর বাসিলি রেকর্ড কি পাই নাছিল বলক একেলগে মাৰো লাইব্রেরি হ্যাঁ বন্ধুরা স্কিল ভাগৰ পাছত সাইকেল মাৰিব নোৱাৰে আপোনাৰ তাতে কোনে কি হ'ব দিছিল হা ব্ৰেইন মুক্ত গৰুক তহে চালা ধৰিব দিছিলি এতিয়া কি চাইছ ভাইয়া
কি কৰিছ লাগা 11 চাৰ্লিকে সুধোগে বল কাইলৈ ডেণ্টিষ্টৰ এপইণ্টমেণ্টৰ পিছত যাম